প্ৰাকৃতিক সম্পদ মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকে প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। এই প্ৰাকৃতিক সম্পদসমূহ দুভাগত ভগাব পাৰি। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। কিছুমান প্ৰাকৃতিক সম্পদ যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদি বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। এনেধৰণৰ প্ৰাকৃতিক সম্পদবোৰেই হৈছে নৱীকৰণক্ষম সম্পদ। কিছুমান প্ৰাকৃতিক সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত এই সম্পদসমূহ পুনৰ সৃষ্টি হ'বলৈ বহুত সময় লাগে। যেনে খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল ইত্যাদি। এইবোৰেই হৈছে অনৱীকৰণক্ষম সম্পদ। অসমত পোৱা প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হ'ল বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদ। বনজ সম্পদ পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3ৰো কম বননি ঘাঁহনিয়ে আগুৰি আছে। বনজ সম্পদসমূহ প্ৰধানকৈ উষ্ণতা, বৰষুণ, জলীয় ভাৱ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয়। অৰণ্য হ'ল স্বাভাৱিকভাৱে নৱীকৰণযোগ্য সম্পদ। অসম ৰাজ্যখন বনাঞ্চলেৰে ভৰপূৰ। এই বনাঞ্চলসমূহত বহুতো মূল্যৱান উদ্ভিদ পোৱা যায়। অসমৰ নামনি অঞ্চলত শাল, চেগুন, গমাৰি, শিশু, আজাৰ আদি মূল্যৱান কাঠ পোৱা যায়। অসমৰ পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাত হুলুং, বনচুম, তিতাচপা আদি গছ পোৱাৰ উপৰিও উত্তৰ কাছাৰ পাহাৰত বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়। অসমৰ নৈ উপনৈসমূহৰ দুয়োপাৰে শিমলু, কদম, কৰৈ আদিৰ লগতে নলখাগৰি, খেৰ আদি উদ্ভিদো পোৱা যায়। তোমালোকে নিশ্চয় জানা, অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। অসমৰ হাবিত পোৱা হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা, বন গাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া মহ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ আদি আপুৰুগীয়া প্ৰাণী। প্ৰাণীসমূহ চাবলৈ দেশ-বিদেশৰ পৰা বহুতো পৰ্যটক আহে। অসমৰ হাবি বহু সংখ্যক চৰাইৰ বাসভূমি। যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহা, ধনেশ ইত্যাদি। উদ্ভিদে আমাক অক্সিজেন যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, ভূতল জলবৃদ্ধিত সহায় কৰে আৰু গোলকীয় উত্তাপ হ্ৰাস কৰে। এতিয়া তোমালোকক ক'বলৈ লৈছো জলজ সম্পদৰ বিষয়ে। পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবৰ বাবে পানী অপৰিহাৰ্য। পানী এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 2/3 পানীৰে আবৃত। অসমৰ দুখন প্ৰধান নৈ হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। নদীৰ সুবিধাজনক স্থানত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয়। নৈ উপনৈসমূহৰ বালিৰে ঘৰ-দুৱাৰ, ৰাস্তা আদি নিৰ্মাণ কৰা হয়। নদীৰ দাঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযোগী। ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হ'ল পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ প্ৰাণী। কৃষিজাত সম্পদ মাটিৰ গুণাগুণ আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত ভিন ভিন খেতি কৰা হয়। গ্ৰীষ্মকালত অসমত যথেষ্ট বৰষুণ হয়। এই সময়ত ধান, মৰাপাট, লাও, জিকা, ভোল, কোমোৰা আদিৰ খেতি কৰা হয়।
শীতকালত অসমত বৰষুণ কম হোৱা বাবে ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্ধাকবি, গাজৰ, নেমু, বিট আদিৰ খেতি কৰা হয়। অসমত মাটিকঁঠাল, কুঁহিয়াৰ, মধুৰিআম, লিচু, কমলা আদি ফল-মূলৰ উপৰিও মাহজাতীয় শস্য, বিভিন্ন প্ৰকাৰৰ শাক, তামোল পাণ আদিৰো খেতি কৰা হয়। চাহ অসমৰ প্ৰধান ৰোপণ খেতি। ইয়াৰ উপৰিও কফি, ৰবৰ আদিৰ খেতিও কৰা হয়। মৰাপাট আৰু নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয়। খনিজ সম্পদ। অসম খনিজ সম্পদত চহকী। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল আৰু চূণশিল পোৱা যায়। কয়লা হ'ল এবিধ জীৱাশ্ম ইন্ধন। ইয়াক ঘৰুৱা ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও লৌ-তীখাৰ উদ্যোগ, ভাপ ইঞ্জিন, তাপবিদ্যুৎ কেন্দ্ৰ আদিত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। মাকুমৰ কয়লা খনি অতি পুৰণি। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্ট মানৰ কয়লা পোৱা যায়। খাৰুৱা তেল। পেট্ৰলিয়াম ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন। অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি। 1889 চনত ব্ৰিটিছসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে।